নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আজি আপোনালোকৰ মাজলৈ আন এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আমি য'ত আলোচনা কৰিম নকনি সম্বন্ধে। নকনি বুলি ক'লে হয় আপোনাৰ যি আঁঠু দুটাৰ ভিতৰ চাইডে লাগি যায়, আমি সেইটো সাধাৰণতে নকনি বুলি কওঁ। আমি তাৰ বিষয়ে আজি জনাম কেনেকৈ নকনি ভাল কৰিব পাৰি। তাৰ আমি 5টা-6টা মানে এক্সাৰচাইজ লৈ আহিছোঁ, সেইকেইটা আমি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক কৰি দেখুৱাম। চ' আপোনালোকে চাওক নকনি কাক কয়। প্ৰথমতে আপোনাৰ আমি প্ৰথম যিটো এটা এক্সাৰচাইজ দেখাওঁ 30 ডিগ্ৰী এংগলটো আপোনাৰ মেডিকেলত চাব পাৰে। 30 ডিগ্ৰী এংগলত আপোনাৰ নকনি বুলি ক'লে এই কথা বুজায়, ইয়াৰ যিটো গেপ হয় এই মেডিকেলৰ সময়ত এই বস্তুটো গেপ হৈ থাকিব লাগে। এই আঁঠু দুটাৰ মাজত গেপ হৈ থাকিব লাগে। যদি আঁঠু দুটাৰ মাজত কেতিয়াও যদি গেপ নাথাকে, আপোনাক তেতিয়া মেডিকেলত ৰিমেডিকেল কৰিব বা নতুন ৰিজেক্ট কৰি দিব। চ' নেক্সট আপোনাৰ মেডিকেলৰ সময়ত এইদৰে চাই কিছুমানে দুইটা ভৰি এনেকৈ ভালদৰে মিলাই ল'ব। মিলাই লৈ ইয়াৰ মাজত যিটো গেপ, এই গেপটোক আমি নকনি বুলি কয়। ইয়াৰ যদি লাগি যায় এইটো নকনি বুলি কয়। আপোনাৰ ইয়াৰ যিটো ফাঁকটো দেখিছোঁ, সেই ফাঁকটো সদায় থাকিব লাগে মেডিকেলৰ সময়ত। যদি আপোনাৰ ফাঁক নাথাকে, দুইটা আঁঠু লগ হৈ যায়, তেতিয়া আপোনাৰ কি হয়, মেডিকেলৰ সময়ত আপোনাক ৰিজেক্ট কৰি দিয়া হয়। চ' একচুৱেলি ইয়াৰ মেইন মুখ্য কাৰণ হয় কি, আপোনাৰ এই থাই মাচলৰ ঠাইটো যদি বেছি চৰ্বি থাকে বা ফেট হৈ থাকে, তেতিয়া আপোনাৰ নকনি হোৱাটো বেছি চান্স। চ' আপোনালোকে থাই যিটো চৰ্বি, সেই বস্তুটো আপোনালোকে প্ৰথমতে ৰিডিউচ কৰিব লাগিব। ৰিডিউচ কৰিবৰ কাৰণে আপুনি 4-5 ঘণ্টা কণ্টিনিউ ৰানিং কৰিব। আৰু ৰানিং কৰাৰ পিছত আমি এতিয়া বৰ্তমান যিকেইটা এক্সাৰচাইজ আপোনালোকক কৰি দেখুৱাম, সেইকেইটা যদি আপোনালোকে ৰানিং কৰাৰ পিছত কণ্টিনিউ 2-3টাকৈ যদি ছেট কণ্টিনিউ কৰে, তেতিয়া বহুত সোনকালে আপুনি নকনিৰ পৰা মুক্ত পাব। চ' আমি এতিয়া এক্সাৰচাইজকেইটা আৰম্ভ কৰোঁ। বন্ধুসকল, যিকোনো এক্সাৰচাইজ কৰাৰ আগতে নিজৰ শৰীৰটো অলপ ৱাৰ্ম আপ কৰি লোৱাটো বহুত দৰকাৰ। চ' আমি এতিয়া নৰ্মেল ৱাৰ্ম আপ কৰি ল'ম। চ' আমি এতিয়া আপোনালোকক যিটো নাম্বাৰ 1 এক্সাৰচাইজ, প্ৰথম এক্সাৰচাইজটো আমি কৰি দেখুৱাম। এতিয়া চাওক, পজিশ্যন আপোনাৰ এইটোত থাকিব। দুইটা এদি ভালদৰে মিলাই ল'ব। এইদৰে আপুনি হাত দুখন এনেকৈ কৰি ল'ব পাৰে বা ওপৰলৈ কৰি ল'ব পাৰে। চ' আমি এনেকৈ কৰি লৈছোঁ, আৰু ইয়াৰ ওপৰত বস্তু এইদৰে বহিব লাগিব। আপুনি এইটো এক্সাৰচাইজ কণ্টিনিউ 10টা ৰেপছ বা আপোনাৰ 15টাকৈ ইয়াৰ 3টা ছেট কৰিব পাৰে। চ' আমি এতিয়া নেক্সট যিটো এক্সাৰচাইজ কৰিম, নেক্সট হ'ব এইটো আপোনাৰ দুইখন ভৰিৰ মাজত কমেও 3-4 মিটাৰ গেপ দি ল'ব। গেপ দিয়াৰ পিছত পজিশ্যন আপোনাৰ এইটো হ'ব, সম্পূৰ্ণ বহিব। আৰু যেতিয়া বহিব, এই ভৰিটো এইটো খিচাও হ'ব লাগে, বস্তুটো এইটো খিচ খাব লাগে। নেক্সট আপুনি আকৌ থিয় হ'ব, থিয় হৈ আকৌ লেফ্ট যাব। নৰ্মেল এইটো এক্সাৰচাইজো আপোনালোকে 10-12টাকৈ আপুনি ইয়াতে 3টা ছেট কৰিব। কৰাৰ পিছত এইটো এক্সাৰচাইজ বহুত ভাল এক্সাৰচাইজ কৰিলে আপোনাৰ এই যিটো আঁঠু সেইটা বহুত
কিচাও আহে যিমান পাৰে ষ্ট্ৰেচ কৰিব কিচাও হ'বলৈ দিব সো আমি এতিয়া 3 নম্বৰ যেটো এক্সাৰসাইজ হেতু আপোনাক কৰি দেখুৱাম 3 নম্বৰ এক্সাৰসাইজৰ যেটো পজিশন হেতু পজিশন চাওক আপোনালোকে যিকোনো এনেকা ওখ যিকোনো ঠাই এটাত ল'ব পাৰে আৰু কি ফ্ৰেণ্ডৰ সহায়টো কৰিব পাৰে যে যিকোনো ফ্ৰেণ্ডকে লৈ আপুনি এইটো হাতত সাপোৰ্ট দি কৰিব পাৰে পজিশন এইটো হ'ব চাইডক আমি এতিয়া আৰম্ভ কৰিম ফাৰ্স্ট আমি তললে যাব নেকি নেক্সট নৰ্মেল এইটো আপোনাৰ আছিলে 3 নম্বৰ এক্সাৰসাইজ যেটো আমি কৰি দেখালো আপুনি ইয়াৰো 10টা 12টা 3টা সেট কৰিব পাৰে নেক্সট আমি আহিছো আমাৰ যেটো 4 নম্বৰ এক্সাৰসাইজ আমি কৰি দেখাম এতিয়া পজিশন এইটো হ'ব যেটো আপোনাৰ বাটাৰফ্লাই বুলি কয় এইদৰে ফিট কৰি ধৰি ৰাখিব আগৰ যেটা পাঞ্জা সেই পাঞ্জাটো আপোনালোকে ভালদৰে এনেকৈ দবাই ৰাখিব আৰু যিমান পাৰে এটা বাটাৰফ্লাই কৰিব আৰু যিমান পাৰে মাটিত লগাবলৈ চেষ্টা কৰিব এইদৰে আপোনালোকে এইদৰে মাটিত লগাবলৈ চেষ্টা কৰিব যিমান পাৰে স্পিড কৰিব এইটো এক্সাৰসাইজ আপোনালোকে কমেও 1 মিনিট কন্টিনিউ কৰিব 1 মিনিট কন্টিনিউ কৰি আপোনাৰ ইয়াৰ 3-4টা আপুনি সেট কৰিব পাৰে আৰু যিমান পাৰে এই বস্তু দুটাত আপোনালোকৰ হিচাপ আহিব দিব আৰু স্পিড কৰিব অলপ আৰু যিমান পাৰে আপোনালোকে বস্তুটো মাটিত টাচ কৰিবলৈ চাব নৰ্মেল আমি এতিয়া আহিছো যেটো লাষ্ট এক্সাৰসাইজ 5 নম্বৰ এক্সাৰসাইজ আমি হেতু এটা কৰি দেখাম চাওক এইটো আসলে আপোনাৰ যেটো লাষ্ট 5 নম্বৰ এক্সাৰসাইজ সেই এক্সাৰসাইজটো কৰিলে আপোনাৰ কি হয় যিখিনি থাই মাসুলস আছে সেইখিনি যিখিনি মানে ফেটখিনি আছে সেই ফেটখিনি বহুত সোনকালে ৰিডিউস হ'ব তাৰ যিখিনি আপোনাৰ নখটিৰ কাৰণে বহুত জন সুবিধা হয় সো আপোনালোকে যদি এইগিটা এক্সাৰসাইজ কন্টিনিউ ৰানিং কৰাৰ পিছত আপোনালোকে কৰে বিশ্বাস ৰাখক বহুত সোনকালে আপোনালোকৰ যেটো নখটিৰ সমস্যা সেই সমস্যাটোৰ পৰা সোনকালে মুক্ত পাব আৰু ধ্যান ৰাখিব প্ৰতিটো সেটৰে আপোনালোকে প্ৰতিটো এক্সাৰসাইজৰে আপোনাৰ 3টা কৈ সেট কৰিব লাগিব আপুনি তাত 15 to 20 কৰিব পাৰে বা 10 to 12 কৰিব পাৰে সো আশা কৰো ভিডিওটো ভাল লাগিলে যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু বেল আইকনটো হিট কৰিব কিয়নো আমি যেতিয়া নতুন ভিডিও আপলোড কৰিম তাৰ নটিফিকেশন কোনো মিছ নকৰে সো আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত